31 জানুৱাৰী আৰু বছৰৰ এই দিনটোতে টাই আহোম জনগোষ্ঠীৰ পবিত্ৰ মাংগলিক অনুষ্ঠান মেডাম মেফি উদযাপন কৰা হয়। তো এই পবিত্ৰ ক্ষণত পুলিন পুঠাসকলৰ পুণ্য আত্মাক শতকোটি প্ৰণাম জনাবলৈ আমি গোটেইখিনি আহি পালোহি শিৱসাগৰ মেটেকাৰ লাই মেকুৰী গাঁৱলৈ। অৱশ্যে প্ৰত্যেক বছৰে মেডাম মেফিৰ পবিত্ৰ মৈদামত সেৱাভাগ লোৱাৰ লগতে সাজ আৰু গাহৰি খাবলৈ মই ক'ৰবাত নহয় ক'ৰবাত যাওঁৱেই। কিন্তু এই বছৰ কিবা এটা স্পেচিয়েল আছিলে, কাৰণ এই বছৰ আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদ মোৰ লগত আছে। তাতে লাই মেকুৰী গাঁৱৰ এই অনুষ্ঠানখনৰ এই বছৰ 25 বছৰ কমপ্লিট হৈছে, মানে ৰূপালী জয়ন্তী। সমজুৱা আশীৰ্বাদ ভাগ লোৱাৰ পাছতেই মই চিধা পোনাইছো ভিতৰলৈ, বোলো খানা কি বনাইছে। আৰু এইফালে খুৰীয়ে পুৰা গাহৰি দেখুৱাৰ লগে লগে মোৰ মন খুচ একদম। লগত পিছে আইটেম আৰু কেইবাটাও আছিলে দেই। আচলতে মেডাম মেফি অৰ্থটো কিনো ৰ'ব কৈ দিছো। মে মানে হ'ল প্ৰাৰ্থনা, আৰু দাম মানে হ'ল মৃতক বা মৰি যোৱা উপৰি পুৰুষসকল, আৰু ফি মানে হ'ল দেৱতা। আচলতে আহোমসকলে এইটো কথা বিশ্বাস কৰে যে তেওঁলোকৰ উপৰি পুৰুষসকল মৰি যোৱাৰ পাছত দেৱতা শাৰীলে উন্নীত হয় আৰু স্বৰ্গৰ পৰাই তেওঁলোকৰ নাতি পুতিসকলক ৰক্ষণাবেক্ষণ দি থাকে। মানে কাহিনীটো এইটো, আহোমসকলৰ মতে স্বৰ্গৰ ৰজা লেংডন, তেওঁৰে দুজন নাতি আছিলে খুনলুং আৰু খুনলাই, আৰু তেওঁলোক স্বৰ্গৰ পৰা নামি আহিছিলে মানে মৰ্ত্যত শাসন কৰিবলৈ, আৰু তেওঁলোকৰ পৰাই গোটেই আহোমৰ জাতিটো সৃষ্টি হৈছিলে বুলি আহোমসকলে বিশ্বাস কৰে। পিছে মেডাম মেফিলে আহি যদি দেৱৰসৰ লগত গাহৰি নাখায় সেইটো হ'ব। এতিয়া মই এইবোৰ দেখাইছো বুলি দুটা মানে মোক গালি পাৰিবলৈ আহিব, বেয়া পালে আপোনাৰ কিন্তু দেই, পৰম্পৰা হয় ভাই, খোৱাটো খামেই। আৰু মেইন কথাটো হ'ল মই মানুহটো ইমান লোক ঢাক কৰি নাথাকো, যিটো খাইছো যিটো কৰিছো চবৰ আগত কৰিছো। আজি পিছে নিমন্ত্ৰণ এভাগ মোৰ তলাতল ঘৰলৈও আছিল, ভাবিছিলো ইয়াতে অলপ টাইম থাকিম, তাৰ পৰা তালৈ গুচি যাম। কিন্তু লাই মেকুৰী গাঁৱৰ ৰাইজৰ এই মৰমখিনি পাই ন মোৰ এৰি যাবলৈ মন নগলে আৰু। সহজ সৰল এই মানুহখিনি মোৰ সদায় প্ৰিয় হৈ ৰ'ব। আৰু ইমান ধুনীয়া এখন অনুষ্ঠানলৈ আমাক মতাৰ বাবে সুভাষ দা বহুত বহুত ধন্যবাদ দেই।